অপ্ৰীতিকৰ ঘটনা অত্ৰিঘাট বজাৰত হয়। তো তাৰ কাৰণে আমি আমাৰ বিশ্ব হিন্দু পৰিষদৰ মই ছেক্ৰেটাৰী আমি সকীয়াই দিব বিচাৰিছোঁ, আমাৰ সমূহ কাৰ্যকৰ্তা সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ সনাতনী বিৰোধী যিবোৰ সনাতনী বিৰোধী আছে এই বিৰোধীবিলাকে যাতে অনাগত দিনত আমাৰ হিন্দুৰ এই সনাতনীৰ যদি এডাল গাৰ নোমৰ টাচ কৰে তেতিয়াহ'লে আমি কিন্তু এই পৰিস্থিতি ভয়ানক কৰি দিম। গতিকে আমি তেখেতসকলক আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰাই এইটোৱে বুজাই দিব বিচাৰিছোঁ যে অনাগত দিনত আমাৰ সনাতনীৰ ওপৰত যাতে কোনো তেখেতসকলে অত্যাচাৰ বা মানে এনেকুৱা কৰিবলৈ চেষ্টা নকৰে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। শ্ৰীৰাম। যোৱাকালি যি আমাৰ আত্ৰিঘাট বজাৰত যি আমাৰ বিশ্ব হিন্দু পৰিষদৰ বাক্সা জিলাৰ সমৰ্থতা প্ৰমুখ আমাৰ পদুম চেত্ৰী ডাঙৰীয়াৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল। সেই আক্ৰমণৰ কাৰণে আমাৰ বিশ্ব হিন্দু পৰিষদৰ যিহেতু তেখেত এজন কাৰ্যকৰ্তা আৰু আগন্তুক দিনত যাতে তেনেকুৱা ধৰণৰ মৌলবাদী সংগঠনে যাতে আমাৰ এনেকুৱা ধৰণৰ কাৰ্যকৰ্তাৰ ওপৰত যাতে হাত উঠায় বা কিবা আক্ৰমণমূলক কিবা মন্তব্য হওক, যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যদি সৃষ্টি কৰিব বিচাৰে আমি বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা যদি হয় আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আমি মনে মনে হাত সাৱটি বহি নাথাকোঁ। আগন্তুক দিনত যদি তেনেকুৱা ধৰণৰ ঘটনা আৰু সৃষ্টি কৰিব বিচাৰে জেহাদী মৌলবাদী সংগঠনৰ কিছুমান মানুহে, ইছলাম ধৰ্মৰ কিছুমান মানুহে, আৰু সেই মানুহখিনি যাতে আমাৰ হিন্দুসকলৰ ওপৰত যাতে এনেকুৱা ধৰণৰ একো ঘটনা সৃষ্টি নহয় বা ঘটনা যদি কিবা এটা সৃষ্টি কৰিব বিচাৰে আমাৰ গোটেই সনাতন বা আমাৰ সনাতনৰ যিমান ভাতৃ সংগঠন আছে সকলোৱে যাতে এই মানে ঘটনাটোক মানে কেন্দ্ৰ কৰি যাতে এটা দেশজুৰি যাতে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা দেশজুৰি যাতে এটা আন্দোলন বুলি নহয়, ডাইৰেক্ট আমাৰ চেলেঞ্জ বা আমাৰ ডাইৰেক্ট সকিয়নি দিছোঁ মৌলবাদী সংগঠনবিলাকক এনেকুৱা ধৰণৰ ঘটনা যাতে দুনাই কৰিব নোৱাৰে। আৰু ইমানখিনি সাহস তেখেতসকলে ক'ত পালে? 2% অকল মুছলিম সম্প্ৰদায়ৰ লোকে 98% হিন্দুৰ ওপৰত আক্ৰমণ কৰে। তে সেই গতিকে এনেকুৱা ধৰণৰ ঘটনাৰ সৃষ্টি যদি হয় আগন্তুক দিনত তেনে আমি হিন্দু সংগঠনে আমাৰ হিন্দু সমাজৰ যিমান ভাতৃ সংগঠন আছে মনে মনে হাত সাৱটি বহি নাথাকে। তাৰ ভিতৰত আমাৰ আত্ৰিঘাট এটা মানে অপ্ৰীতিকৰ ঘটনা সৃষ্টি হৈছিলে। এই ঘটনাটো হৈছিল আমাৰ এজন কাৰ্যকৰ্তা বিশ্ব হিন্দু পৰিষদৰ। তেখেতে বেটেৰী ৰিক্সা চলায়। তেখেতৰ ৰিক্সাত এজন স্থানীয় ব্যৱসায়ী দোকানী আত্ৰিঘাটত মহিম বুলি তেখেতৰ বেটেৰী ৰিক্সাত মানে বস্তু লৈ আহিছিলে, বজাৰৰ বস্তু। তাৰপিছত 1 কুইণ্টেলত 50 টকা হয়, 3 কুইণ্টেল লৈ আহিছিলে। 3 কুইণ্টেলৰ পইচা তেখেতে মানে দিবৰ কাৰণে অমান্তি হ'ল। তেতিয়া অমান্তি হ'লত তেখেতে ক'লে আপোনালোকক মই 150 টকা দিব নোৱাৰোঁ, 120 টকা দিম। তেতিয়া দাদাজনে ক'লে 120 টকাটো মই ল'ব নোৱাৰিম। তেনেকৈ কোৱাতে তেখেতে অলপমান তৰ্কাতৰ্কি কৰাত তেখেতে মানে এটা এনেকুৱা ধৰণৰ মন্তব্য কৰিলে মই নিদিওঁ, তই কি কৰিবি বুলি। তে কি কৰি বুলি কোৱাৰ লগে লগে তেখেতে অলপ দুখ প্ৰকাশ কৰিলে। তাৰপিছত আমাৰ স্থানীয় যি বজাৰ কমিটিৰ সভাপতি আছিলে সভাপতি মহোদয়ক জনালে। সভাপতি মহোদয় বজাৰ কমিটিৰ সভাপতি মহোদয় তাতে গ'ল, স্পটত গ'ল, চালে আৰু সভাপতি মহোদয়কো নানা ধৰণৰ গালি গালাজ পাৰিলে। তেতিয়া আমাৰ বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ ল'ৰাখিনি গম পালে, গ্ৰুপত এটা মেছেজ দিয়া গ'ল। যিহেতু তেখেত বিশ্ব হিন্দু পৰিষদৰ এজন কাৰ্যকৰ্তা হয়, জিলা কাৰ্যকৰ্তা হয়, সেই গতিকে বজৰং দলৰ ল'ৰাখিনি আহি কেনে মানে মানুহজনক অলপমান ধাক্কাধাক্কি কৰিলে, অলপমান মানে অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হ'ল। সেই সূত্ৰে কোনোবাই পুলিচক খবৰ দিলে, পুলিচ আহিলে। তেনে কমিউনেল যাতে নহয় সেইটো কাৰণে প্ৰশাসন আহি কেনে দুইজনকে থানালৈ মাতি লৈ গ'ল। তেতিয়া ব্যক্তিগত হিচাপে থানাত এটা চুক্তি হ'ল যাতে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা আৰু সৃষ্টি নহয়। কিন্তু আমি সংগঠন হিচাপে বিশ্ব হিন্দু পৰিষদৰ যিহেতু তেখেতৰ এজন এক্টিভ কাৰ্যকৰ্তা হয়, জিলাৰ এজন বিষয়ববীয়া হয়, তেখেতক অপদস্থ কৰাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি সনাতন হিচাপে আমি বিশ্ব হিন্দু পৰিষদৰ এটা আমাৰ দায়িত্ব আছে, সেৱা আপোনাৰ সংস্কাৰ আৰু সুৰক্ষা। এতিয়া আমি সেৱা সংস্কাৰ দি আছোঁ, সুৰক্ষা দিশেতো আমাৰ বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু যিমান হিন্দু সংগঠনবিলাক আছে সকলো সংগঠনে আমাৰ সনাতনী ভাই ভণ্টি সনাতনী আমাৰ মানে যিমানখিনি আছে সনাতনীসকলক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব। সেই গতিকে আমি এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় আৰু আগন্তুক দিনত। আৰু আমাৰ যেনেকৈ বাংলাদেশত যি ঘটনা ঘটি আছে ইয়াত মাত্ৰ 2% মান মুছলিম হ'ব, মানে মুছলিম সম্প্ৰদায়ৰ লগ হ'ব। তেখেতসকলে 2% মুছলিম সম্প্ৰদায়ৰ লগে যদি আমাৰ 98% যদি হিন্দু সনাতনীক যদি চেলেঞ্জ কৰে আমি মনে মনে বিশ্ব হিন্দু পৰিষদে কেতিয়াও বহি নাথাকে। আৰু এই বিশ্ব হিন্দু পৰিষদে বুলি নহয় যিমান
আমাৰ হিন্দু সংগঠন ভাতৃ সংগঠনবিলাক আছে সকলোৱে এই কেছটোক লৈ কেনে যাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু সকলোৱে যাতে একত্ৰিত হৈ কেনে আমাৰ এই জেহাদী মৌলবাদীৰ বিৰুদ্ধে যাতে মাত মাতি থিয় হৈ কেনে মানে আমাৰ মানে হিন্দু সনাতনক যেনে সুৰক্ষা দিয়ে। সেই গতিকে কিছুমান নিউজত আমি পাইছোঁ বাংলাদেশত কিবা এটা হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, সেই ঘটনাটো আমাৰ ইয়াত প্ৰতিক্ৰিয়া হৈছে, কিন্তু আমাৰ হিন্দু ভাৰতবৰ্ষ বুলি নহয় বিশ্বত য'তেই হওক, য'তেই কিবা এটা অপ্ৰীতিকৰ ঘটনা হয় তেখেতসকলৰ ওপৰত আক্ৰমণ হয়, আমাৰ হিন্দু সংগঠনবিলাকে কেতিয়াও মনে মনে বহি নাথাকে। কাৰণ কিয় হিন্দু আমাৰ গোটেই ভাৰতবৰ্ষৰ বাহিৰত বিশ্বত চবতে আছে। সেই গতিকে আমি ইয়াত তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আগন্তুক দিনত মৌলবাদী এনেকুৱা জেহাদী সংগঠন আমি সকীয়াই দিব বিচাৰিছোঁ, এনেকুৱা যাতে ঘটনা নহয়। আৰু মানুহজন আমাৰ ইয়াতে কোনো জাতি ভেদ নাই, ইয়াতে আমাৰ আদিবাসী হওক, বঙালী হওক, গৰ্খাই হওক, সকলো সম্প্ৰদায়ত আমাৰ বিশ্ব হিন্দু পৰিষদৰ লগত জড়িত আছে। তেখেতে এজন মানে গৰ্খা সম্প্ৰদায়ৰ লগ হয়। সেই গতিকে আমি এইটো নহয় যে গৰ্খা সম্প্ৰদায়ৰ লগ হয়, গৰ্খাসকলে তেখেতক ছাপোৰ্ট কৰিব নহয়, গৰ্খাসকলৰ লগতে আমাৰ বিশ্ব হিন্দু পৰিষদৰ যিমান মানে হিন্দু সংগঠনবিলাক আছে সকলোৱে এই মানে ঘটনাটোৰ তীব্ৰ ভাষাৰে গৰিহণা দিব লাগে। আৰু আগন্তুক দিনত যাতে তেনেকুৱা নহয়, আমাৰ মৌলবাদী জেহাদীখিনি আমি সকীয়াই দিছোঁ আৰু আগন্তুক দিনত যাতে এনেকুৱা হয় আমি কিন্তু হাত ধৰি বহি নাথাকোঁ। আমাৰ এটা নীতি আছে, আমি শিশুপালৰ যেনেকৈ শ্ৰীকৃষ্ণক 100টা গালি দিছিল, এটা গালি আমি সহ্য নকৰাৰ কাৰণে শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰ দি তেখেতক বধ কৰিছিলে। আৰু এনেকুৱা মৌলবাদী জেহাদীক আমি বধ কৰিবৰ কাৰণে আমি কুণ্ঠবোধ আমি হেৰি নকৰোঁ। আমি মৌলবাদী জেহাদীক যে আমাৰ এনেকুৱা ধৰণৰ হিন্দু সনাতনৰ ওপৰত আক্ৰমণ কৰে, আমি হয়তো হাতত যদি আমাৰ অস্ত্ৰ আছে আমি অস্ত্ৰ তুলি ল'ম। আমাৰ যিটো আমাৰ যেনেকৈ আমাৰ অস্ত্ৰ আৰু শাস্ত্ৰ দুইখনেই আছে। এতিয়া ভগৱান আমাৰ যেনেকৈ হাতত অস্ত্ৰ লয় শাস্ত্ৰ লয়, সময়ত আমাৰ বিপদৰ সময়ত যেতিয়া আমাৰ শাস্ত্ৰই কামত দিয়ে, অস্ত্ৰই কামত দিয়ে। সেই গতিকে আমাক যাতে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বাধ্য নকৰে, সেইকাৰণে মৌলবাদী জেহাদীবিলাকক আমি সকীয়াই দিছোঁ। জয় শ্ৰীৰাম। জয় শ্ৰী ৰাম।